হাই বন্ধুসকল, মই এতিয়া আছোঁ অসমৰ আটাইতকৈ ডাঙৰ শ্বপিং মহল, আনকি নৰ্থ ইষ্টৰ ভিতৰতে ডাঙৰ শ্বপিং মহল গুৱাহাটী চিটি চেণ্টাৰ। আহকচোন আমি চিটি চেণ্টাৰৰ ভিতৰত চাওক এনেকুৱা দৃশ্য কি আছে চব আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আহক আমি ভিতৰলৈ। এয়া চিটি চেণ্টাৰৰ গ্ৰাউণ্ড ফ্ল'ৰ। দেখাৰ সৌন্দৰ্য ধুনীয়া, চালে চায়ে থাকিব মন যায়, বহুত ডাঙৰ। আহকচোন আমি লাহে লাহেকৈ চব দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আহক, এইখন গ্ৰাউণ্ড ফ্ল'ৰ, চাওক চিনেৰী, এইখন শ্বপ। এজন মানুহৰ দৈনন্দিন জীৱনৰ নিত্য আৱশ্যকীয় বস্তু, প্ৰায়বোৰ বস্তু চিটি চেণ্টাৰত পোৱা যায়। আপোনালোকৰ এটা এটা শাখা আমি দেখাবলৈ যত্ন কৰিম, আপোনালোকে চাই থাকক। এতিয়া আমি চিটি চেণ্টাৰৰ ওপৰত উঠিম, ফাৰ্ষ্ট ফ্ল'ৰত দেখাম আপোনালোকৰ কি আছে চব দেখাবলৈ আমি যত্ন কৰিম এটা এটা। এইটো চিটি হাবৰ ৰেষ্টুৰেণ্ট, চাওক কিমান ডাঙৰ হোটেল চিষ্টেম। মই আপোনালোকক গোটেই ভিউটো, চিটি চেণ্টাৰৰ গোটেই ভিউটো দেখাবলৈ যত্ন কৰি আছোঁ। ফাৰ্ষ্ট ফ্ল'ৰৰ পৰাই আমি গোটেই ভিউটো দেখাবলৈ যত্ন কৰি আছোঁ। বহুত ধুনীয়া, দেখিবলৈ মনোমোহা। আপোনালোকে চাই থাকিব, এবাৰ চালে চাই থাকিব। এতিয়া আমি আহিলোঁ পুমা ব্ৰেণ্ডৰ ছেকশ্যনত আহিলোঁ। ইয়াত আপোনাৰ পুমাৰ টি চাৰ্ট আৰু পেণ্ট পোৱা যাব। আমি চাই আছোঁ টি চাৰ্ট পোৱা, যিহে দাম টি চাৰ্টৰ পুমা, যিহেতু ব্ৰেণ্ড দাম হ'বই। এয়া হ'ল আপোনাৰ সৰু ল'ৰা ছোৱালী বাচ্চাত খেলিব, এইটো লেজাৰ গান বুলি কয়। আমাৰ এই ড্ৰেগন আহি আছে, বাচ্চাকেইটা লেজাৰ গানেৰে ড্ৰেগনক মাৰিব, সেইটোৱে আৰু। ইয়াত এই মাইনা খেলি আছে, মুঠতে পাৰ্কৰ নিচিনা। ল'ৰা ছোৱালীৰ কাৰণে চিটি চেণ্টাৰত এটা হেৰি দিছে, পাৰ্কৰ নিচিনা বনাই দিছে। ল'ৰা ছোৱালীহঁত আহিব, খেলিব, বাচ্চাহঁত আপোনালোকে আনিব। আৰু এইটো হ'ল টাৰ্টল ব্ৰেণ্ড, যিটো আপুনি টি চাৰ্ট আৰু পেণ্ট টাৰ্টল ব্ৰেণ্ডৰ পাব। বহুত ভাল ব্ৰেণ্ড টাৰ্টল, আপোনালোকে আহিলে চেক কৰিব পাৰিব। এইখন জোতাটো আমি দাম সুধিলোঁ 16,000 টকাৰ কথা ক'লে জোতাযোৰৰ দাম। দামী হ'বই, যিহেতু এডিডাছৰ। এইখনো আছে জোতাৰ শ্বপ। এটা এটা মানে ছেকশ্যন, কি নিত্য আৱশ্যকীয় বস্তু লাগে চব এটা এটা ব্ৰেণ্ডৰ এটা এটা আছে, ভাগ আছে ইয়াত আপোনাৰ চিটি চেণ্টাৰত। আপোনাৰ যিটো প্ৰয়োজন আপুনি চাব আৰু কিনিব। এইটো লিভাইছৰ, আপোনালোকে জানে লিভাইছ ব্ৰেণ্ড। আপোনালোকে আহিব আৰু যিটো ব্ৰেণ্ডৰ ল'ব মন সেইটোৱে পাব। এইখন ফাইনেলি আইফোন শ্বপ, আইফোন ইয়াতে ডেম'ত হৈ দিছে। আপোনালোকৰ যদি আইফোন লাগে 13 Pro Plus, 14 Pro Plus যি লাগে চব এভেইলেবল আছে, আপোনালোকে আহি কিনি। ইয়াত ফুটপাথ দিছে, মানে এইটো ধনী মানুহৰ ফুটপাথ। আমাৰ ৰাস্তাৰ কাষে যে দোকানকেইটা থাকে মানুহৰ ফুটপাথ বুলি কয়। এইটো হ'ল চিটি। এইখন হ'ল ছানগ্লাছৰ চশমাৰ শ্ব'ৰুম। ইয়াত আপোনাৰ বহুত দামী দামী ব্ৰেণ্ডৰ চশমা আছে, ছানগ্লাছ আছে। মই এটা দামটো সুধিম দাদাক, ভালেই লাগিছে চশমাযোৰ লগাই। ব্ৰেণ্ড মাল যিহেতু দামী মাল ভালেই লাগিব। দাদাক সুধিলোঁ চশমাযোৰ 16,000 টকা দাম, দামী হ'বই আৰু। থাৰ্ড ফ্ল'ৰৰ পৰা দেখাই আছোঁ আপোনালোকক চিটি চেণ্টাৰৰ গোটেই ভিউখন, বহুত ধুনীয়া সৌন্দৰ্য। চাওক আপোনালোকে চালে চায়ে থাকিব মন যায়। সেয়ে চাওক, এতিয়া আমি নামি আছোঁ তলে ফালেদি। এতিয়া আমি নামিলোঁ, এতিয়া আমি এক্সিট হ'ম, বাহিৰলৈ ওলাই যাম। একচুৱেলি ভিডিঅ' বনাব এলাও নাই, আমি অলপকৈ বনাই আপোনালোক দেখালোঁ। এইখন হ'ল পাৰ্কিং, আণ্ডাৰগ্ৰাউণ্ড পাৰ্কিং আছে, আপোনালোকে তলত থৈ দিব। আৰু এটা ইম্পৰ্টেণ্ট কথা কওঁ, আপোনালোকে যদি আহিব বিচাৰে ৰাতিপুৱা 10:45 আহিব। 10:45হে অ'পেনিং হয় চিটি চেণ্টাৰ।
দাদা বুজা নাই কি ক'লে মানে শ্বপিং বিল থাকিলে অঁ নালাগে অঁ নাথাকিলে নালাগে আৰু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব যদি আপোনালোকে শ্বপিং কৰিছে তেন্তে শ্বপিং বিলটো দেখাই দিব দিলে পাৰ্কিং ফিজ দিব নালাগে নহ'লে 40 টকা